খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এগৰাকী ছাত্ৰীক মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে এজন শিক্ষকে ছাত্ৰীক মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগৰ পাছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সবিশেষ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ আহিছে ছাত্ৰীক নিৰ্যাতন লম্পট শিক্ষকৰ ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে নৱম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে এজন শিক্ষকৰ বিৰুদ্ধে বিলায়ত হুছেইন নামৰ শিক্ষকজনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে শিক্ষক বিলায়ত হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ থানাবাৰী আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ বৰপেটাৰ বহৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিলায়ত হুছেইন দুখী শিক্ষকক উচিত শাস্তি বিহাৰ দাবী তোলা হৈছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা জনাইছো এই খবৰ ছাত্ৰীক এইবাৰ নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে এবাৰ নৱম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতনৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে বিলায়ত হুছেইন নামৰ শিক্ষকজনৰ বিৰুদ্ধে নিৰ্যাতনৰ চাঞ্চল্যকৰ অভিযোগ শিক্ষক বিলায়ত হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে তাৰাবাৰী আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ বৰপেটাৰ বহৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী বিলায়ত হুছেইন শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে আৰু তাৰপিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন্তব্য আছে সেৱা আগবঢ়াইছে